নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল পাৰ্থৱী প্ৰিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল, বাট মোৰ ভাল নহয়, মোৰ অলপমান অসুখ হৈ আছে। চ' মোৰ খবৰ অলপমান বেয়া, কিন্তু তথাপিও আপোনালোকলৈ এটি বস্তু লৈ আহিছোঁ আজি, নতুন বস্তু। যিটো বস্তুৰ প্ৰতি মহিলাসকলৰ প্ৰায়ভাগৰে অলপমান হ'লেও দুৰ্বলতা আছে, কিন্তু আপোনালোকে ভাবকচোন কি বস্তু হ'ব পাৰে। হয়, আপোনালোকে ঠিকেই ভাবিছে। আজি মই আপোনালোকক তাঁতশালত বোৱা কিছুমান কাপোৰ দেখুৱাম, যিবোৰ মোৰ বিয়াৰ আগত কালেকশ্যন কৰিছিলোঁ। বিয়াৰ পাছত বাৰু সিমান কাপোৰৰ প্ৰয়োজন হোৱা নাই, যিহেতু ঘৰত এনি টাইম চাদৰ মেখেলা পিন্ধা নাযায়। চ' আহকচোন চাওঁ কাপোৰবোৰ। বান্ধৱীসকল, আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, মানে আপোনালোক অনুমান কৰিব পাৰিছেই। কাপোৰৰ কালেকশ্যনবোৰ চাওকচোন, বহুত কেইযোৰ কাপোৰ আপোনালোকক দেখুৱাব লাগিব। চ' প্লিজ ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এই কাপোৰযোৰ ৰঙা, বিয়াৰ পিছত মই পিন্ধিছিলোঁ এই কাপোৰযোৰ। চাওক, ওচৰৰ পৰা চাওক কাপোৰযোৰ আপোনালোকে। কাপোৰ বহুত আছে, চ' অকণমান দৌৰা-দৌৰি হৈছে, দেখুওৱা হৈছে। বাট কোনো কথা নাই, মই আপোনালোকক আজি দেখুৱাম বুলি কৈছোঁ, সকলোখিনি কাপোৰ দেখুৱাম। আৰু আমাৰ ফালে বিয়াত এটা নিয়ম আছে যে কইনা যেতিয়া গা ধুৱাব নিয়ে, গা ধোৱা হোৱাৰ পিছত আলহীবিলাকে মানে ধৰক মাহী পেহী এনেকৈ কইনাৰ মূৰত মানে কাপোৰ দিয়ে। আপোনালোকৰ বেছিভাগৰে চাগে নিয়মটো আছে, উজনি অসমত খালি মই নাজানো, বাট আমাৰ নামনি অসমত এইটো নিয়ম আছে। এইখন শাৰী মোক মোৰ জেঠীমাই যেতিয়া মূৰত দিব লগা হৈছিল, তেতিয়া এইখন দিছিলে। এইটো বোৱা শাৰী, মোৰ বোৱা শাৰী মোৰ লগত নাছিলে, চ' এইখন শাৰী মই খুব ভাল পাওঁ। বহুত কেয়াৰফুলি পিন্ধোঁ, কিবা লাগিব বুলি খুব ভয় কৰোঁ, আৰু বহুত কেয়াৰফুলি ৰাখিছোঁ এই শাৰীখন। মোৰ তাত এটা পিচেই আছে এইখনত। বান্ধৱীসকল, এতিয়া আটাইতকৈ ফেভাৰেট কাপোৰযোৰ মই আপোনালোকক দেখুৱাব ওলাইছোঁ। এই কাপোৰযোৰৰ কালাৰ প্লাছ ফুল সকলোখিনি মোৰ খুবেই পচন্দৰ। এইখন হৈছে মেখেলা, এইখন ভালকৈ চাই লওক, এইখন মেখেলা, আৰু এইখন হৈছে চাদৰ। এই ফুলকেইটাৰ বিষয়ে এটা কওঁ। এই কাপোৰযোৰ মই বব দিছিলোঁ মোৰ মামীক, বাট ফুল ইমানলৈকে ইয়াত ফুল মই বাচিছিলোঁ, আৰু জাষ্ট এফালে বাচিছিলোঁ, আৰু এইফালে মোৰ মামীয়ে বাচিছিল। আৰু নেক্সট যিটো চাওক, এইফালেও মোৰ মামীয়ে বাচিছে, বাট মই এইটো
শাৰীৰ ইমানলৈকে মই বাচিছিলোঁ ফুলখিনি। গাত সৰু বুটা আছে। এই কাপোৰযোৰ মোৰ খুবেই পচন্দৰ। এই কাপোৰযোৰ মই খুব কম পিন্ধোঁ, মানে যিটো মূৰ বুলি কয়, মই মূৰত এই কাপোৰযোৰ নিপিন্ধোঁ। এই কাপোৰযোৰ মই খুবেই ভাল পাওঁ। নেক্সট আহিছোঁ এই কাপোৰযোৰলৈ। এই কাপোৰযোৰৰ আৰ্হি মই মোৰ জেঠীমাৰ পৰা আনিছিলোঁ। বাট আমাৰ গাঁৱৰে বৌ এজনীয়ে বৈছিলে কাপোৰযোৰ। মই শালৰ কাম ইমান বেছি নাজানো, বাট বুটা বাচিব জানো গ্ৰাফত চাই। কিন্তু কাপোৰৰ পৰা চাই কিছুমানে বুটা বাচিব জানে, শালত মই সেইটো নাজানো, কিন্তু গ্ৰাফত চাই জানো। আৰু শালৰ সকলোখিনি কাম কৰিব নাজানো, অলপ চলপ ব'ব জানো আৰু। কিন্তু আমাৰ ঘৰত মা, পিছত বৰমা এনেকৈ শাল বৈছিলে। পিছত আৰু অসুখ পাতি হৈ শালখন তেনেকৈয়ে থাকি গ'ল। পিছত মই এইবোৰ অৱশ্যে বেছিভাগেই বেলেগত বোৱাই অনা হৈছে। আমাৰ ওচৰত বৌ এজনীয়ে বহুত কাপোৰ বোৱে। মই বৌৰ ওচৰতেই বেছিভাগ কাপোৰ বৈছোঁ।
মোৰ মাহীয়ে বৈছিলে বহুত কষ্ট কৰি বহুত অসুখৰ মাজেৰে মোক এই কাপোৰযোৰ বৈ দিছিলে পাৰিব বহুত বেছি গৈছিলে তথাপি কাপোৰযোৰ খুবেই ভাল লগা হৈছে ইয়াৰ মাজত থকা প্ৰায়বোৰ কাপোৰ মোৰ মাহীয়ে বৈছিলে আৰু মোৰ ওচৰৰ বৈজনীৰ কথা যে ক'লোঁ মোৰ ওচৰৰ বৈজনীয়ে বৈছিলে কৈ আমাৰ ঘৰত লোৱা হৈছিলে বন্ধু বান্ধৱীসকল মোৰ এই কাপোৰৰ কালেকশ্যনবোৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পাৰ্থৱী প্ৰিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ